ভিডিঅ'টি আৰম্ভণি কৰিলোঁ ভগৱানৰ ওচৰৰ পৰা। তো সদায় এনেকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ জীৱনত কিবা এটা ভাল কাম কৰিব পাৰিম বুলি। তো এনেকৈ তাৰপিছত আহিলোঁ মই মুখৰ যতন ল'ব, এয়া ক্ৰীম লগাব আৰম্ভণি কৰিলোঁ। তো মই ঠাণ্ডাই হওক গৰমেই হওক ক্ৰীমটো নলগোৱাকৈ থাকিব নোৱাৰোঁ। তাৰপিছত মেইন কাম আহিল পেট পূজা কৰিব। ধুনীয়াকৈ ফেনৰ তলত বহিলোঁ আৰু শোৱা আৰম্ভণি কৰিলোঁ। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। আশা কৰোঁ সকলো মোৰ মিনি ব্লগটো চাব আৰু যোনে যোনে চাই আছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট এটা দিব নাপাহৰিব। তো ধুনীয়াকৈ খালোঁ ফেনৰ তলত বহি। তাৰপাছত আহিলোঁ ঝাৰু লগাব ঘৰত। ৰাতিপুৱাৰ ভাগতে বাৰু মায়ে ঝাৰু লগায়, ভণ্টিও ঝাৰু লগায়। তো এতিয়া মই আকৌ দুপৰীয়া টাইমত আকৌ লগাব লাগে, গোটেইগিলা বাহিৰত ওলাই যায়তো সেইটো কাৰণত। তো তাৰপিছত আহিলোঁ পোছা লগাব। আজি যিহে গৰম, বাপৰে সাংঘাতিক গৰম পাইছোঁ আজি মই। তো এনেকৈ তাৰপিছত পোছা লগাই আছোঁ। বাবাই কিবা এটা খুচুৰ কাচাৰ কৰি আছে বাহিৰত, কি খুচুৰ কাচাৰ কৰিছে মই গম পোৱা নাই বাৰু, চাব লাগিব। প্ৰথমতে পোছাটো লগাই লওঁ। তো এনেকৈ পোছাটো মৰাৰ পিছত আহি দেখা পালোঁ যে বাবাই তাকেহে কৰি আছিলে, চিটিক এচিডবিলাক ওলাই ৰ'দত মেলি দি আছে। যিহেতু বহুত দিন ওলোৱা নাই আৰু বাবাই গান শুনি বহুত ভাল পায়, তো এনেকৈ অকণমান যতনে ৰাখি থৈ দিয়ে বাৰু। তো এনেকৈ আজি ভিডিঅ'টি খতম কৰিব টাইম হ'ল। আশা কৰোঁ সকলোৱে চাব, ছাপোৰ্ট কৰিব মোৰ ভিডিঅ'বিলাকত। তো এনেকৈ আৰু গৰম যিহেতু আজি বহুত, তো এনেকৈ চৰ্বত বনালোঁ। তো